জয়ে যে সদায় কি নতুন নতুন কিতাপ দি থাকে, কি যে কৰে সি। এখন নাই দেখোন, চাব লাগিব কি লিখা আছে। 13 জানুৱাৰী 2021। প্ৰেম ভালপোৱা এইবোৰ কেতিয়া ক'ত হয় ধৰিবই নোৱাৰি, আৰু মোৰো কেনেকৈ যে হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। সেইদিনা মই মন্দিৰলৈ গৈছিলোঁ, আৰু মোৰো ঠিক কাহিনী তেতিয়াৰ পৰাই আৰম্ভ হৈছে। মই ঠিক সেৱা কৰি মন্দিৰৰ পৰা ওলাইছিলোঁ। বাহিৰলৈ গৈ থাকোঁতে ল'ৰা দুটাই কাজিয়া কৰি থকা দেখিলোঁ। মোৰ দেখি একেবাৰে ভাল লগা নাছিল। আৰু সেইবাবে মই তাৰ পৰা ঘৰলৈ গুচি আহিলোঁ। আজি ভাইটিৰ কি হ'ল? হে গম নাপাওঁ। তাৰ খবৰ খাতি আজি মই তোক ল'ব দিছোঁ, তই ক'ত গ'লি? এই কি কৰিবি ৰ, কিবা এটা খাই লওঁচোন আগতে। কিমান খাওঁ খেতা খাওঁ? আগতে খাই লওঁ ৰচোন। ভাইটি ক'ত গ'ল? ভাইটি ক'ত গ'ল? আগতে খাই লওঁ ৰচোন। আৰু এই তাতে যে কামটো আছিলে কি কৰিলি? ক'ত আছ? খাই লওঁ পাইছোঁ যেতিয়া। কিমান খাওঁ তই? খাব লাগিব ৰ, তেতিয়াই ভাবিব পাৰিম। ইমান পেটলাই কি খাই থাকিব? চালা ইফালে ভাইৰকো বিচাৰি পোৱা নাই মই। এদিন মই ইনষ্টাগ্ৰামৰ নিউজ ফিড চাই থাকোঁতে হঠাৎ ফটো এখন দেখিলোঁ, আৰু সেই ফটোখনত থকা ল'ৰাজনক ক'ৰবাত দেখা যেন লাগিছিল। কোন হয় বুলি প্ৰফাইলটো খুলি চাওঁতে দেখিলোঁ যে মন্দিৰৰ বাহিৰত কাজিয়া কৰি থকা ল'ৰাজনেই সেইজন। ল'ৰাজন দেখোন মই ভবাৰ দৰে বেয়া নহয়। এই বতৰটো আজি বম বেয়া বে, বহুত ৰ'দ দিছে। এইটো চাইছই নাই কোন হয়? তোৰজনী আকৌ। যা যা নেকি আজি মাত দে আৰু কথা পাত যা। হাই হাই, তুমি ইয়াতে কিয় ৰৈ আছা? মোৰ উবাৰখন অহা নাই মানে, সেইকাৰণে ৰখি আছোঁ। মই থৈ আহোঁ নেকি? তুমি মোৰ লগতে যাব পাৰিবা যদি তোমাৰ প্ৰব্লেম নহয়। ঠিক আছে, তুমি বাছ 2 মিনিট ৰখা, মই স্কুটিখন লৈ আছোঁ। ঐ কি হ'ল, কথা পাতিলি? অঁ এতিয়া স্কুটিখন দে, তাইক থ'ব যাব লাগিব তই নহয়। মই কেনেকৈ যাম ঘৰত? যা তই কেনেকৈ যাওঁ? আৰে মোৰ তোৰ পইচা নাই। অঁ পইচা নাই, 10 টকা ল, যা কেনেকৈ দে হ'ব দে, ছোৱালীৰ কাৰণে পাহৰি গ'লি। যা। উফ আজি গৰম বহুত। ইয়াত ৰখাবা, মই ইয়াতে পিজিত থাকোঁ। যোৱা। ঠিক আছে, থেংক ইউ। ঐ শুনাচোন, বেয়া নোপোৱা যদি তোমাৰ নাম্বাৰটো দিবা। কি? ঠিক আছে, লোৱা। দিয়াচোন। যাওঁ হা। যাবা। আমি প্ৰায় বহু দেৰি মেছেজতে কথা পাতিলোঁ আৰু লগ কৰাৰ প্লেন কৰিলোঁ।
দেৰি কিয় কৰিছা? ইমান যাম আজি চৰি হা কোনে ফোন কৰিলে বে ৰাগিনীচোন এয়া ৰাজ মোৰ সৰুকালৰে বহুত ভাল লগ মই যিকোনো কথা হওক তাক প্ৰথমে শ্বেয়াৰ কৰোঁ হেল্ল' হেল্ল' ঐ শুন না মোৰ ইম্পৰ্টেণ্ট কথা এটা আছিলে হা কি কথা আচ্ছা আচ্ছা হ'ব দে চাগে তোৰ নতুন কোনোবা বয়ফ্ৰেণ্ডৰ কথাই হ'ব লগ কৰিব পাৰিবি নেকি হ'ব দে ঠিক আছে তই এটা কাম কৰিবি তই মোৰ এইটো চাই এটা লোকেশ্যন এটা মই তোক দিম তই তালৈকে আহি যাবি হা অঁ ঠিক আছে দে কি যে জেগাত মাতে মোক কাম ঠাণ্ডা নাই আৰু ইয়াত ঐ ক খবৰ কেনেকুৱা খবৰ ভালেই তোৰ ক মোৰতো আৰু ঠিক ঠাকটো চলি আছে বাকী তই যে মোক কৈছিলি তোৰ কিবা কথা আছে বুলি ক'ৰবাত প্ৰেমত পৰিলি নেকি আৰু আগৰ তোৰ দৰে নহয় একচুৱেলি মই তোক ল'ৰা এটাৰ কথা ক'বলৈ আহিছিলোঁ ল'ৰা চাবি দেই তোৰ কিন্তু আগৰ চইচকেইটা বহুত বেয়া হয় দেই মনত ৰাখিবি আৰে নহয় এবাৰ ল'ৰাটো বহুত ভাল সেইকাৰণে আহিছোঁ তোক ক'বলৈ বাহ ইমান ভাল ল'ৰা মইতো চিনাকি হ'বই লাগিব দেচোন আচ্ছা ল'ৰাটো কেতিয়া চিনাকি কৰিম মোক ল'ৰাটোৰ ফটো দেখাই আছো ল'ৰাটোক ফটো আছে যদি তোৰ তাত ইমান টাইম লাগিছে তোৰ লাজ কৰিয়া আৰে ৰচোন ল চায়া ঐ কি হ'ল একো নাই এই কিছুমান কথা মনত পৰিছিলে বাকী ক বাকী মই যাব লাগে এতিয়া ক্লাছ এটা আছে মানে মোৰ আচ্ছা নেক্সট টাইম যেতিয়া তাক লগ কৰোঁ মোক কবি হ'ব দে তোক লগ কৰাই দিম দে ঠিক আছে বাই আমাৰ সম্পৰ্কটোৰ একো নাম দিয়া নাছিলোঁ যদিও ইটোৱে সিটোৰ মৰমৰ বান্ধোনত বান্ধ খাই পৰিছিলোঁ শৰতৰে হেৱালি তুমি বৰষাৰে সুবাসু তুমি উৰি যাবলৈ যে মন তোমাতে সাজি ৰখা মৰম গুপুতে সামৰি থোৱা হিয়া ভাই দেখি আহিছোঁ কোন হয় এই লগৰটো যে সেইদিনাখন যে জেং কৰিছিলে মনত আছে নাই তাৰ লগৰটোৱেই লগৰটো কোনটো লগৰ কথা সেইটো কৈছিলি যে তোৰ ভাইৰক মাৰিছিলে সি নেকি তাৰ লগৰটো নেকি সেইটোৱে হয় তাৰ লগৰটোৱে হয় আৰু তই কিবা ইনফৰমেশ্যন আনিছ তাক মই অলপ আগত ছোৱালী এজনীৰ লগত দেখি আহিছোঁ তোক যে মই কাম এটা দিছিলোঁ ৰাগিনীৰ ওপৰত নজৰ ৰাখিবৰ কাৰণে কি কৰিলি তই মই কৰিছোঁ ইয়াক এতিয়া কি কৰোঁ সেইটো কোৱা হয় নেকি তাক কি কৰিব লাগে শুন তাক তই এতিয়া মাৰিব পাৰিবি পাৰিম তোক 1 ঘণ্টা সময় দিছোঁ 1 ঘণ্টাৰ ভিতৰত তই তাক মাৰি আগে যা গৈ আছোঁ যা ইমান টাইম হ'ল সি মোক এতিয়ালৈকে একো কোৱা নাইচোন ৰ এটা মই তাক ফোন মাৰি চাওঁ
হেল্ল' ক'ত আছ অঁ ক ভাই ক'ত তই কৈছিলি ন তাক আজি মাৰিম বুলি এতিয়ালৈকে একো ইনফৰমেশ্যন পোৱা নাই যে মই কি হৈছে তোৰ ৰ মই বিচাৰি আছোঁ মই গৈ আছোঁ তই চিন্তা নকৰিবি ভাই মই তাক উঠাই আনিম আকৌ দেৰি কৰিলে সি ৰহ তাক এটা মই ফোন মাৰি চাওঁ আকৌ কোনে ফোন কৰিছিল অঁ ভাই ক ক'ত আছ এই ৰ মোৰ একদম প্ৰব্লেম এটা হৈ গ'ল নহয় কি হ'ল মোৰ কৰোণা ওলাই গ'ল বুজিছনে এতিয়া কি কৰা যায় মইতো যাব নোৱাৰিম এতিয়া কামটো নকৰিলি যে কেনেকৈ কৰিবি কচোন এতিয়া এটা কাম কৰোঁ দে 14 দিন পাছত ইয়াক ভালকৈ উঠাই দিম কি কম তহঁতৰ দ্বাৰা একোৱে নহ'ব মই কৰিব লাগিব যি কৰিব লগা আছে দে হ'ব দে ৰাখ ৰাখ এইটো চিনিয়ৰ লগৰটো ই আৰু ইয়াতে আছে বেচেৰা তই মৰ তই নমৰিলে তোৰ বন্ধুক মাৰিব নোৱাৰো মই তই মৰ কোনেও তোৰ ডেড বডি বিচাৰি নাপাব ইয়াতে হেপী জাৰ্নি হেল্ল' হেল্ল' অঁ শুনাচোন খোৱা তোমাক কিবা এটা ক'বলগীয়া আছিল মোৰো তোমাক কিবা এটা ক'বলগীয়া আছিল ঠিক আছে দিয়া কালি লগ কৰোঁ নহ'লে আচ্ছা ঠিক আছে দিয়া তুমি মোক টাইমটো মেছেজ কৰি দিবা হেৰো উৰণীয়া পক্ষী হিৰো হিৰো বাটা লেবেল ই মৰিব আজি বাপৰে বাপ লেবেলটো কিন্তু তাৰ নাযায় আৰু গাৰ পৰা ই চাগে তাৰ লগৰটোক ফোন কৰিছে বেচেৰাই নাজানে তাৰ লগৰটোক যে ক'ত মাৰিলো মই নেটৱৰ্কৰ প্ৰব্লেম কি বা হ'ল তাৰ কোনো লগা নাই প্ৰীতি ভাল পোৱা এইবোৰ চিনেমাতে ভাল লাগে তই চাগে ভাবিছ কোন কিয় কাৰ লগত কাৰ হাতত তোৰ মৃত্যু হ'ল কিন্তু মই এইবোৰ ক'লে তোৰ কি লাভ জান তই মোৰ ভাইটিক এনেকৈ মাৰিছিল কোনে ক'লে তোৰ ভাইটি কোনে কৰিলে কোনে কৰিলে কোনে দেখিছে ভাই তহঁতি কোনোবাই দেখিছ ভাইটি কি হৈছে তোৰ উঠ না ভাইটি এইবোৰ নাটক ভাইটি উঠ না ভাইটি উঠ না ভাইটি উঠ না তই দেখিছ কোন দেখা এইবাৰী বাচি আছে তোক এইবোৰ কৈ একো লাভ নাই কাৰণ তই শুনিহে আছ কাকনো কবি তই দে হ'ব দে দ্বিতীয় জনমত যেন তহঁতৰ আৰু এখন প্ৰেম কাহিনী মই যেন ভালকৈ দেখা পাওঁ কিন্তু বেচেৰা তোৰ কপালখনে বেয়া কাৰণ তই মোৰ লগত পাংগা লৈ ললি কি ক'ম আৰু তোক তই এতিয়াতো এইবোৰ কথা যাই কিনে কাৰোবাক কবি জানো মইতো নাজানো তই কাৰোবাক কবি বুলি এটা কথা শেষত শুনি ল হেপী জাৰ্নি শৰতৰে শেৱালি তুমি বৰষাৰে সুবাসু তুমি উৰি যাবলৈ যে মন তোমাতে
সাজি ৰখা মৰম গপুতে সামৰি থোৱা হিয়াৰ মাজতে সোমাবলে দিয়া মৰম তুমি আজিও আকৌ দেৰিকৈ আহিলা আচ্ছা সেইবোৰ বাদ দিয়া তোমাৰ যে কিবা ক'বলগীয়া আছিলে লাজ কিয় কৰিছা একচুৱেলি মোৰো তোমাক কিবা এটা ক'বলগীয়া আছিলে তুমি লাজ কৰিছা যদি ময়ে কওঁ শুনা এক ছেকেণ্ড হেল্ল' হেল্ল' ৰাগিনীয়ে কৈছিলা নেকি হয় কোনে কৈ আছে তুমি মোক চিনি নোপোৱা মই পলৰ বন্ধুলে কৈছোঁ তোমাক এটা কথা ক'ব লগা আছিলে পল আৰু আমাৰ মাজত নাই কি সিটো দেখোন মোৰ লগতে আছে চাগে তোমাৰ ভুল ধাৰণা হৈছে আপুনি মোৰ লগত ধেমালি কৰি আছে ন নাই 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 মই একো ধেমালি কৰা নাই কিন্তু সি দেখোন মোৰ লগতে আছে নাই নাই সি নাই তুমি হাঁহিলে